নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মাজতে দুদিনমান ক্লাছ কৰিব পৰা নাছিলোঁ আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক কলা শাখাৰ বুৰঞ্জীৰ মানে প্ৰথম অধ্যায়ৰ পাঠদানখিনি কৰিম অকণমান বাকী আছে তোমালোকক মই পুনৰবাৰ কৈছোঁ তোমালোকৰ কিবা অসুবিধা থাকিলে মোক কমেণ্ট যোগে জনাবা মোৰ অকণমান মই নিৰুৎসাহ হৈছোঁ মানে কোনোবাই ইণ্টেনশ্যনেলি না আনইণ্টেনশ্যনেলি মোৰ ভিডিঅ'ত দুটামান ডিছলাইক কৰিছে মইতো কেতিয়াও মোৰ ভিডিঅ'ত লাইক বিচাৰি তোমালোকক পাঠদান কৰা নাই মই কৈছোঁ কেৱল ছাবস্ক্ৰাইব কৰা আৰু শ্বেয়াৰ কৰা যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে পায় হয় মোৰ শিক্ষাত কিছুমান তোমালোকৰ ইচ্ছা তোমালোকৰ মতে নহ'ব পাৰে তোমালোকে কিবা বুজি নাপালে মোক জনোৱা বা কিবা অসুবিধা হ'লে মোক জনোৱা আৰু মই যে শুদ্ধ এইটো কথা পোৱা নাই মই যিখিনি পাৰোঁ মোৰ দ্বাৰা সম্ভৱ তোমালোকক শিকাব চেষ্টা কৰিছোঁ গতিকে ডিছলাইক হ'লে অলপ বেয়া লাগে তোমালোকে এটলিষ্ট ডিছলাইক কৰা মই তোমালোকক বাধা নিদিওঁ বা তোমালোকে ডিছলাইক কৰিলে মোৰ অকণমান মানে নিৰুৎসাহ হয় এইকাৰণে মই মানে দুদিনমান ভিডিঅ' কৰা নাছিলোঁ তথাপি মই বাকী ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত যিখিনিয়ে মোক ভালদৰে লৈছে কমেণ্ট কৰি আছে বা মোক হোৱাটছএপতো মেছেজ কৰি জনাই আছে সিহঁতৰ স্বাৰ্থত মই পুনৰবাৰ ভিডিঅ' কৰিবলৈ ওলাইছোঁ আমাৰ ইতিহাসৰ প্ৰথম অধ্যায়ৰ শেষৰ ফালে আমি এতিয়া যাম আগৰ ভিডিঅ'টোত আমি শিল্প উদ্যোগৰ বিষয়ে আলোচনা কৰিছিলোঁ এইটো যিটো আমি টপিক আজি আলোচনা কৰিম এই টপিকটো তোমালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট তোমালোকৰ লং কুৱেশ্যন আহে ইয়াৰ পৰা আৰু সৰু সৰু প্ৰশ্ন আহে আগৰ মানে ভিডিঅ'টোত আমি শিল্প উদ্যোগৰ কথা আলোচনা কৰিছিলোঁ এইটো পাৰ্টত আমি আলোচনা কৰিম কেঁচা সামগ্ৰীসমূহ কেনেদৰে আহৰণ কৰা হৈছিলে বা শিল্প উদ্যোগৰ কাৰণে ব্যৱহৃত যিবিলাক কেঁচা সামগ্ৰী আছিলে কেঁচা মাল আছিলে এইবিলাক কেনেদৰে হৰপ্পা সভ্যতাৰ লোকে আহৰণ কৰিছিলে এইটো এটা লং কুৱেশ্যনো আহে আগতে আহিছিলে এতিয়া কিন্তু তেনেকুৱা কমন প্ৰশ্ন নাহে ইয়াৰ পৰা অকণমান বেলেগ ধৰণে প্ৰশ্নটো আহিব পাৰে তাৰ কাৰণে তোমালোকে মেইন ইম্পৰ্টেণ্ট কথাখিনি জানি লোৱাটো ভাল হ'ব যাতে তোমালোকে প্ৰশ্ন যিকোনো আহিলে তাৰ পৰা এনচাৰ কৰিব পাৰা তো শিল্প উদ্যোগ বা যিকোনো উদ্যোগ গঠন কৰিবলৈ তাত ব্যৱহৃত কেঁচা সামগ্ৰী যেনে হৰপ্পা সভ্যতাত বিশেষকৈ মাটি আৰু কাঠৰ ব্যৱহাৰ হৈছিলে এই মাটিবিলাক কি আছিলে হৰপ্পা সভ্যতাত স্থানীয়ভাৱে পোৱা গৈছিলে কিন্তু কাঠ বা কিছুমান বেলেগ বস্তু অন্যান্য বস্তু কেঁচা সামগ্ৰীবিলাক বাহিৰৰ পৰা আমদানি কৰা হৈছিলে আমদানি মানে অনা হৈছিলে বিশেষকৈ তাত থকা কিছুমান আমি চিহ্ন আমি আগতেও কৈছোঁ তাত গৰু গাড়ীৰ কিছুমান আমি চিহ্ন পাইছোঁ গৰু গাড়ীৰ ছবি পাইছোঁ এইবিলাকে এটা কথা প্ৰমাণ কৰে যে এইবিলাকৰ দ্বাৰা গৰু গাড়ীৰ দ্বাৰা মানে বাহিৰৰ পৰা শিল্প উদ্যোগৰ কাৰণে ব্যৱহৃত সামগ্ৰী আমদানি কৰা হৈছিল এইটো কথা তোমালোকে লিখিব পাৰা তাৰপিছত সিন্ধু নদী আৰু ইয়াৰ উপনদীসমূহৰ যিবিলাক জলপথ আছিল এই জলপথেদিও ভালেমান মানে শিল্প উদ্যোগৰ ব্যৱহৃত কেঁচা সামগ্ৰীবিলাক আনিছিলে চ' এইখিনি কথা তোমালোকে লিখিব পাৰা তোমালোকে মই যিহেতু তোমালোকক অলপ নোটছ তোমালোকে বেছিকৈ বিচাৰি থকা মই বাৰ বাৰ কৈছোঁ তোমালোকে কনচেপ্টখিনি ভালকৈ লৈ লোৱা 11 পৃষ্ঠা যিখন ৰেফাৰেঞ্চ বুক আছে তাৰ তোমালোকে তলৰ পৰা পাবা এইখিনি কথা তাৰপিছত তোমালোকে কেইটামান লাইন মই তোমালোকক অলপ কৈ যাম কেইটা তোমালোকে আণ্ডাৰলাইন দিবা তেতিয়া তোমালোকৰ নোটছ বনাওঁতে সুবিধা হ'ব তোমালোকৰ 12 পৃষ্ঠাত আছে তোমালোকে চোৱা উপদ্বীপ তথা বাহিৰৰ পৰা অহা কেঁচা সামগ্ৰী সংগ্ৰহ এইখিনিত তোমালোকে ইয়াৰ পৰা কিছুমান কথা লিখিব পাৰিবা যে হৰপ্পা সভ্যতাৰ বাসিন্দাসকলে উৎপাদন কৰা বিভিন্ন শিল্পজাত সামগ্ৰীৰ কাৰণে আৱশ্যক হোৱা কেঁচা সামগ্ৰী বিভিন্ন উপায়েৰে সংগ্ৰহ কৰিছিল যিটো মই কৈছোঁ উদাহৰণস্বৰূপে এইকেইটা উদাহৰণস্বৰূপে বুলি তোমালোকে তলত আণ্ডাৰলাইন কৰি দিব পাৰা মানে এনচাৰটোৰ তলত নাগেশ্বৰ আৰু বালাকোটত বসতি স্থাপন কৰি শংখ সংগ্ৰহ কৰিছিলে এইটো তোমালোকে এটলিষ্ট অলপ এমফেচাইজ কৰি দিয়া হ'ব তেতিয়া টিচাৰে বহি চালে গম পাব যে মানে ঠাইবিলাকৰ নাম আছে সিন্ধু সভ্যতাৰ যুগত তাম ব্ৰঞ্জ ৰূপ আৰু সোণৰ ব্যৱহাৰ আছিল এইটো তোমালোকে লিখিবা সিন্ধু সভ্যতাত তাম খুব কম পৰিমাণে পোৱা গৈছে যদিও দক্ষিণ ভাৰতৰ ৰাজস্থান আৰু আফগানিস্তানৰ পৰা তাম আমদানি কৰি তামৰ প্ৰয়োজন পূৰাইছিল এইখিনিলৈকে লিখিব পাৰা যে তাম ক'ৰ পৰা আনিছিলে ৰাজস্থান আফগানিস্তান আদিৰ পৰা আনিছিলে যিহেতু আমাক প্ৰশ্নটো সুধিছে যে শিল্প উদ্যোগৰ কাৰণে ব্যৱহৃত কেঁচা মালবিলাক ক'ৰ পৰা আনিছিলে তোমালোকে ঠাই দুখনৰ নাম লিখি দিব পাৰা তাৰপিছত এটা লাইন এৰি তোমালোকে চাবা গুজৰাটৰ পৰা তাতে ফৰছৰ মানে ঠাইখিনিৰ নাম নেলিখিলেই হ'ব ইমান টান কৰি নিদিওঁ নোটছটো তোমালোকে গুজৰাটৰ পৰা কাৰ্নিলিয়ান ৰাজস্থান আৰু উত্তৰ গুজৰাটৰ পৰা শ্বেত পাথৰ আৰু আন ধাতু ৰাজস্থানৰ পৰা সংগ্ৰহ কৰিছিলে এইকেইখন ঠাইৰ নামো তোমালোকে লিখিব লাগিব আৰু এইকেইখনে তোমালোকক ক'ব যে ইয়াৰ পৰা কৰিছিলে কেঁচা মানে সামগ্ৰী সংগ্ৰহ এইটো তোমালোকৰ নোটছটো একৰ্ডিং টু কুৱেশ্যন এনচাৰটো তেনেকুৱা হ'ব তাৰপিছত তোমালোকে লিখিবা সিন্ধু সভ্যতাবাসীয়ে নদীৰ বালিৰ পৰা সোণ সংগ্ৰহ কৰিছিল ইয়াৰ উপৰি দক্ষিণ ভাৰত আৰু আফগানিস্তানৰ পৰাও তেওঁলোকে সোণৰ আমদানি কৰি অলংকাৰ আদি তৈয়াৰ কৰিছিল ৰাজপুতনা দক্ষিণ ভাৰত পাৰস্য আৰু আফগানিস্তান আদি অঞ্চলৰ পৰা সীহ আমদানি কৰা হৈছিল এইদৰে বিদেশৰ পৰা মূল্যৱান পাথৰো আমদানি কৰাৰ ব্যৱস্থা কৰা হৈছিল এইখিনিলৈকে কি আমদানি কৰা হৈছিলে এইখিনি তোমালোকে লিখিলা কেনেকৈ অনা হৈছিলে তাৰপিছত
তোমালোকে তলৰ পেৰাগ্ৰাফত মানে আছে, এই অঞ্চলত ঠায়ে ঠায়ে উদ্ধাৰ হোৱা হৰপ্পাৰ প্ৰত্নতাত্ত্বিক সমলসমূহে এই সম্পৰ্কৰ কথা প্ৰমাণ কৰে। আমি কেনেকৈ গম পালোঁ যে এইবিলাক অঞ্চলৰ পৰা যে মানে এইখিনি বস্তু সোণ এইবিলাক আনিছিলে, যে এই অঞ্চলত উদ্ধাৰ হোৱা, মই পুনৰবাৰ কৈছোঁ, যিকোনো এটা এনচাৰ লেখোঁতে হৰপ্পা সভ্যতাৰ বিশেষকৈ আমি উৎসটো জানিব লাগিব, যিহেতু আমি তাত কোনো সমল মানে লিখিত সমল পোৱা নাই। আমি ক'ৰ পৰা গম পাইছোঁ এইবিলাক অঞ্চলত হৰপ্পা সভ্যতাৰ সমসাময়িক যিবিলাক প্ৰত্নতাত্ত্বিক সমল আছিলে সেইবিলাক পোৱা গৈছিলে। সেইকাৰণে আমি গম পাওঁ যে এইবিলাকৰ লগত হৰপ্পা সভ্যতাৰ কি আছিলে কেঁচা মাল আহৰণ কৰাৰ সম্পৰ্ক আছিলে। তাৰপিছত এটা তোমালোকৰ ইম্পৰ্টেণ্ট প্ৰশ্ন আহে, এনেকুৱা ছেম প্ৰশ্নই হৰপ্পা সভ্যতাৰ অইন দেশৰ লগত সম্পৰ্ক আছেনে নাই বা বহিৰ্দেশৰ লগত সম্পৰ্ক কি, এই প্ৰশ্নটো আগতে প্ৰায় সহজভাৱে আহিছিলে, এতিয়া অলপ কনচেপ্ট বেছি আহিব পাৰে। ইয়াৰ পৰা দুটামান ভিতৰত এক মাৰ্কৰৰ প্ৰশ্ন আছে। মই তোমালোকক এইটো টপিকতো একেলগে যিহেতু মানে কেঁচা সামগ্ৰীৰ লগতে জড়িত, এইটো টপিকো তোমালোকক মই একেলগে আলোচনা কৰোঁ। তোমালোকে ৰেফাৰেঞ্চ বুকৰ 12 নম্বৰ পৃষ্ঠাত চাবা, খুব ধুনীয়াকৈ দিয়া আছে। বহিৰ্দেশৰ লগত সম্পৰ্ক, প্ৰত্নতাত্ত্বিক খননৰ পৰা এইটো জানিব পৰা গৈছে যে হৰপ্পাবাসীসকলে আৰৱ উপদ্বীপৰ দক্ষিণ পশ্চিম অঞ্চলত অৱস্থিত ওমানৰ পৰা তাম আমদানি কৰিছিল। এইটো কথা কৈছে যে বাহিৰৰ দেশ, ওপৰত কৈছিলে যে মানে আফগানিস্তান, এইখিনি সময়ত আগৰ যিখন মানে বিশাল ভাৰত ভূখণ্ড আছিলে, আফগানিস্তান, পাকিস্তান, বাংলাদেশ, এইবিলাক ভাৰততে ধৰিছিলে, সেইটো কথা কৈছে। আৰু এইখন বহিৰ্দেশ মানে এই বিশাল ভাৰতৰ মানে উপমহাদেশ, ভাৰত উপমহাদেশৰ বাহিৰৰ ক'ৰ পৰা আনিছিলে, আৰৱৰ পৰা কৈছে, আৰৱত ওমানৰ পৰা তাম আমদানি কৰিছিলে। ৰাসায়নিক বিশ্লেষণৰ যোগেদি এইটো এটা ছিষ্টেম হয়, কেমিকেল হেৰি কৰি গম পায় ক'ৰ পৰা কি সময়ত আনিছিলে, সময়টো চাব পাৰি। প্ৰমাণ পৰা হৈছে যে ওমানৰ তাম আৰু হৰপ্পাত উদ্ধাৰ হোৱা তাম দুয়োটা বস্তুতে নিকেল মিহলি আছিল, অৰ্থাৎ দুয়োটাৰে উৎস একে বুলি ক'ব পাৰি। মানে কেনেকৈ গম পাইছিলে যে ওমানত পোৱা যিবিলাক তাম আছিলে, হৰপ্পাত পোৱা তামবিলাক আছিলে, দুয়োটাতে নিকেল পাইছিলে, মানে এই দুটা একে ঠাইৰ পৰা আনিছিলে, তেনেকুৱাকৈ গম পাইছিলে। তাৰপিছত দুয়োটাৰে উৎস একে বুলি ক'ব পাৰি। পুৰাতত্ত্ববিদসকলে হৰপ্পান জাৰ নামে এবিধ বিশেষ বাচন ওমানত উদ্ধাৰ কৰিছে। এইটো এটা 1 মাৰ্কৰ প্ৰশ্ন আহে, হৰপ্পান জাৰ কি? পুৰাতত্ত্ববিদসকলে ওমানত হৰপ্পান জাৰ বুলি এবিধ বাচন তৈয়াৰ কৰিছে। এই বাচনবিধ কি আছিলে? এই বাচনবিধত কলা ৰঙৰ মাটিৰ এটি বিশেষ লেপন আছিলে, ই জুলীয়া পদাৰ্থ নিগৰি ওলোৱাত বাধা দিছিল। তো 1 মাৰ্কৰ কাৰণে তোমালোকে ব্ৰেকেটত চিন দিব পাৰিবা, 1 মাৰ্কৰ যদি হৰপ্পান জাৰ কি বুলি তোমালোকক কিবা কাৰণত আহে। তাৰপিছত খুব সম্ভৱ হৰপ্পাবাসীয়ে এই বাচনবিধত ৰখা পদাৰ্থৰ বিনিময়ত ওমানৰ পৰা তাম সংগ্ৰহ কৰিছিলে। বিনিময় প্ৰথা চলিছিল চাগে সেই সময়ত, এইটো বাচনৰ বিনিময়ত কি কৰিছিলে, ওমানৰ পৰা তাম সংগ্ৰহ কৰিছিলে। তাৰপিছত তোমালোকে তলৰ পেৰাগ্ৰাফত কিছুমান ইম্পৰ্টেণ্ট লাইন আছে। সেইদৰে মেছোপটেমিয়াত কিছুসংখ্যক হৰপ্পাৰ চিল, মোহৰ, দগা, পাল্লা আৰু মণি উদ্ধাৰ হোৱালৈ চাই সেই অঞ্চলৰ লগত হৰপ্পাবাসীৰ যোগাযোগ থকাটো প্ৰমাণ কৰে। মানে মেছোপটেমিয়া সভ্যতাৰ কথা তোমালোকে এইচএছ ফাৰ্ষ্ট ইয়াৰত নিশ্চয় শুনিছা। মেছোপটেমিয়া সভ্যতাৰ ঠাইবিলাকতো কি আছিলে, হৰপ্পাৰ সভ্যতাৰ যিবিলাক দগা, চিল, মোহৰ, মণি আছিলে, এইবিলাক পাইছিলে। তাৰ পৰা কি গম পাই যে হৰপ্পা সভ্যতাৰ লগত মেছোপটেমিয়া সভ্যতাৰো সম্পৰ্ক আছে, মানে বহিৰ্দেশৰ লগত। মেছোপটেমিয়া সভ্যতা যিটো বাহিৰৰ, ভাৰত উপমহাদেশৰ বাহিৰৰ, ত' তাৰ লগত সম্পৰ্ক আছিল বুলি গম পায়। তাৰ পৰা অলপমান তলত তোমালোকে এটা ইম্পৰ্টেণ্ট লাইন, এইটো তোমালোকৰ নোটছত, এইকেইটা মই যিকেইটা তোমালোকক লাইন কৈছোঁ এইকেইটা তোমালোকে আণ্ডাৰলাইন কৰিবা কিতাপত, আৰু তোমালোকে নোটছটোত লিখি ল'বা, কাৰণ এইকেইটা ইম্পৰ্টেণ্ট লাইন, তেতিয়াহে তোমালোকৰ নম্বৰখিনি উঠিব। মেছোপটেমিয়াৰ লিপিত মেলুহা নামৰ এখন দেশৰ পৰা আমদানিকৃত কেইবিধমান সামগ্ৰী যেনে কাৰ্নিলিয়ান, তাম, সোণ আৰু বিভিন্ন প্ৰকাৰৰ কাঠৰ কথা উল্লেখ আছে। তো আগতে মই কৈছোঁ কাৰ্নিলিয়ান শব্দটো আমি পাইছোঁ। তেনে উল্লেখিত সামগ্ৰী যে ভাৰতৰ বস্তু আছিল সেই সম্পৰ্কে সন্দেহ নাই, কাৰণ কাৰ্নিলিয়ান আমি গুজৰাটৰ পৰা নেকি তেনেকুৱাকৈ পোৱা বুলি কৈছিলোঁ। চ' মেছোপটেমিয়াত যিটো মানে উল্লেখ আছে, সেই উল্লেখ থকা মতে এইবিলাক সামগ্ৰী ভাৰতৰ পৰাই লোৱা বুলি প্ৰমাণ কৰিব পাৰি। গতিকে পণ্ডিতসকলে মত পোষণ কৰিছে যে প্ৰাচীন মেছোপটেমিয়াৰ সভ্যতাৰ মানুহে মেলুহা শব্দটোক নিশ্চয় হৰপ্পা সভ্যতাৰ কথা বুজাবলৈ ব্যৱহাৰ কৰিছিল। এইটো এটা ইম্পৰ্টেণ্ট মানে ভিতৰৰ 1 মাৰ্কৰ প্ৰশ্ন। প্ৰাচীন হৰপ্পা সভ্যতাক মেছোপটেমিয়াবাসীয়ে কি বুলি মানে কৈছিলে? মেলুহা সভ্যতা বুলি কাক জনা যায়? হৰপ্পা সভ্যতাক জনা যায়। তাৰপিছত আৰু এটা ইয়াতে 1 মাৰ্কৰ প্ৰশ্ন আছে, তোমালোকে এইটো ইয়াত নিলিখিলেও হ'ব। হাজ পক্ষী বুলি আছে, ইয়াৰ মানে ই হ'ল মৰা চৰাই। এইটো ব্ৰেকেটত তোমালোকে নোট দীঘল প্ৰশ্নটোত লিখিব নালাগে। হাজ পক্ষী কি বুলি আগতে মই দেখিছিলোঁ, কোনোবা বছৰত আহিছিলে। হাজ পক্ষী কি মৰা, এইটো ভিতৰৰ প্ৰশ্ন, তোমালোকে ব্ৰেকেটত ৰাখিল। তাৰপিছত তোমালোকে যেতিয়া দীঘল নোটছটো তোমালোকে লিখিবা, এইখিনি তলত আনিব পাৰিবা। হৰপ্পা আৰু মহেঞ্জোদাৰোত আৱিষ্কৃত চিল মোহৰত থকা ডাঙৰ ডাঙৰ নাৱৰ চিত্ৰই বাণিজ্যৰ প্ৰসাৰতাৰ কথাকে বুজায়। আমি কেনেকৈ গম পাইছিলোঁ যে বেলেগ বেলেগ দেশৰ লগত, বহিৰ্দেশৰ লগত বাণিজ্য হৈছিল? তাৰ চিল মোহৰত ডাঙৰ ডাঙৰ নাৱৰ ছবি আছিলে। ইয়াৰ পৰা কি গম পায় যে বাণিজ্য কৰিবলৈ সেই সময়ত নাৱেৰেও যাত্ৰা কৰিছিলে।
প্ৰত্নতাত্ত্বিক সমলৰ ভিত্তিত ঐতিহাসিকসকলে ক'ব খোজে যে হৰপ্পা আৰু মহেঞ্জোদাৰোৰ মানুহে লোথাল বন্দৰে দিয়ে, এইটো ইম্পৰ্টেণ্ট দেই, এইটো লাইন লিখিব লাগিব। নিশ্চয় সাগৰীয় পথৰ বাণিজ্য চলাইছিল, সাগৰীয় পথৰ উপৰি স্থলপথেদি বৈদেশিক বাণিজ্য চলাইছিল বুলি ঐতিহাসিকসকলে ক'ব খোজে। মই আগতেও কৈছোঁ, প্ৰথম মানে যেতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ, গৰু গাড়ীৰে বস্তু আনিছিলে স্থলপথৰ, সিন্ধু উপত্যকাৰ সিন্ধু নৈ আৰু ইয়াৰ উপনৈসমূহৰ জৰিয়া কৰিছিলে। গতিকে এইকেইটা কথা তোমালোকে লিখিব লাগিব নোটছ এটা বনোৱাৰ কাৰণে, আৰু এইখিনি কথাৰ ভিতৰত যিখিনি কনচেপ্ট তোমালোকে বুজি লোৱা। যদি কিবা অসুবিধা থাকে মোক নিশ্চয় জনাবা। ইয়াৰ পিছত আমি নেক্সট মানে 1.7 যিটো আছে মোহৰ লিপি আৰু দগাসমূহ, এইটো আলোচনা কৰিম নেক্সট ভিডিঅ'ত। কিবা যদি ইয়াত অসুবিধা আছে মোক সোনকালে জনাবা, কমেণ্টযোগে জনাবা। পুনৰবাৰ কৈছোঁ, লাইক মই খোজা নাই, ডিছলাইক কৰিলে অলপ নিৰুৎসাহ হয়। গতিকে তোমালোকে মানে প্লিজ কমেণ্টযোগে মোক কিবা অসুবিধা থাকিলে জনাবা আৰু উৎসাহিত কৰিবা বুলি আশা ৰাখিলোঁ। তোমালোকৰ যাতে মোৰ অলপ কষ্টখিনিয়ে তোমালোকৰ যাতে বহুত মানে সুবিধা কৰে, কাৰণ এতিয়া 12:28 হৈছে ৰাতি। মই তথাপি তোমালোকৰ কাৰণে ভিডিঅ'খিনি কৰিছোঁ যাতে তোমালোকৰ কিবা এটা লাভ হয়। থেংক ইউ।